বন্ধু বান্ধৱীসকল আজি আছোঁ মই মহেশ থানত আৰু ইয়াতে ধুনীয়াকৈ মেলা হৈ আছে ৰাতিপুৱা ভাগত ৰথ যাত্ৰা হ'ল যেহেতু আমাৰ দেৰি হৈ গ'ল 3টা মানে বাজিলে এতিয়া আৰু এতিয়া যেহেতু দেৰি হৈ গ'ল এতিয়া আপোনালোকক মেলাখনকে অকণমান দেখাওঁ এতিয়া আমি ওপৰলৈ আহি আছোঁ আৰু দেখিছে বহুত মানুহ আহি আছে গৈ আছে এতিয়া আমি ওপৰলৈ যাম ইফালে যাম এতিয়া আমি আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাই থাকিব আৰু আজি ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই থাকিব এতিয়া আমি ওপৰলৈ গৈ আছোঁ আৰু বহুতখিনি ওপৰলৈকে যাব লাগিব আৰু আপোনালোকে কোনে কোনে এই মন্দিৰ ভাগলৈ আহিছে জনাবচোন কমেণ্ট কৰি আৰু যদি আপোনালোকে অহা নাই আহিবচোন এই মন্দিৰটোলৈ সঁচাকৈ ইয়াৰ পৰিৱেশ বহুত ধুনীয়া আৰু সঁচাকৈ আহিলে মানে মনটো সঁচাকৈ পবিত্ৰ যেন লাগে আৰু মন্দিৰটো বিশেষ মহত্বও আছে কিছুমান আৰু আপোনালোকে কোনে কোনে আহিছে আৰু অহা নাই জনাবলৈ নাপাহৰিব আৰু এতিয়া দেখিছে ধুনীয়াকৈ টাইলছ লগাই মানে চিৰি বনাই ধুনীয়াকৈ মানুহ ধৰি যাব পৰা ব্যৱস্থা কৰি দিছে আগতে কিন্তু তেনেকুৱা নাছিলে শিলৰ চেপেদি যাব লগা হৈছিলে আৰু মানে কষ্ট হৈছিলে এতিয়া বিশেষ কষ্ট নাই ধুনীয়াকৈ পাহাৰৰ মাজে মাজে ইমান ধুনীয়াকৈ বনাই দিলে মানে পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া হ'ল একদমেই ওপৰলৈ আপোনালোকে দেখিছেনে মানুহ আহি আছে গৈ আছে বহুতো ভক্তপ্ৰাণ ৰাইজ ৰাতিপুৱাৰ পৰা সমাগম হৈ আছে আমাৰ আহি পোৱা যিহেতু বহুত দেৰি হ'ল আৰু ইয়াতে কৈছোঁ আপোনালোকক ৰথ যাত্ৰা হৈ আছিলে আৰু সেইখিনি আমাৰ দেখা কিজানি ভাগ্য নাই সেইটো কাৰণে আমাৰ যোৱাও পলম হ'ল বিশেষ কাম থকাৰ কাৰণে এতিয়া আমি আবেলি সময়ত গৈছোঁ যিহেতু আৰু মানুহবিলাক প্ৰায় নামি আহিছে যদিও প্ৰায়বিলাক গৈ আছে আৰু এতিয়া আমি আহি বহুতখিনি পালোহি চাই থাককচোন আপোনালোকে এতিয়া আমি ওপৰৰ মন্দিৰ ভাগ পালোহি আৰু ইয়াতে ধুনীয়াকৈ নাম হৈ আছে নাম প্ৰসংগ আৰু সেইফালে যাব লাগিব আমি আপোনালোকক দেখুৱাই আছোঁ চাই থাককচোন এতিয়া আমি এফালে থকা মন্দিৰ ভাগলৈ যাওঁ বলচোন আৰু আপোনালোককো দেখাওঁ ইমান ধুনীয়া এটা পৰিৱেশ আৰু ওপৰলৈ গ'লে আপোনালোকে দেখা পাব প্ৰতি ছটা শিলতে মানে বাবাৰ প্ৰতিটো ৰূপ ইয়াতে অংকন কৰি ৰখা হৈছে ইমান ধুনীয়াকৈ মানে অংকন কৰিছে সঁচাকৈ তেওঁৰ যি অস্ত্ৰ হওক তেওঁৰ মানে অৱতাৰ হওক তেওঁ প্ৰতিটো মানে ইমান ধুনীয়াকৈ শিলবোৰত মানে অংকন কৰিছে সঁচাকৈ চালে মানে আপোনালোকে সঁচাকৈ মোহিত হ'ব আৰু আহিবচোন আপোনালোকে ইমান ভাল লগা এটা মন্দিৰ আমাৰ মৰিগাঁও জিলা আমকটা বুলি কয় এটা
মানে এখন ঠাইত অৱস্থিত আৰু যিসকল মৰিগাঁওবাসী হয় তেওঁলোকে গম পায় নাম শুনিছে আহিছেনে নাই বাৰু সেইটো গম নাপাওঁ কিন্তু প্ৰায়ভাগ মানুহে দূৰ দূৰৰ পৰা এই মন্দিৰ ভাগলৈ আহিছে আৰু ইয়াৰ দৰ্শন কৰি গৈছে আৰু আপোনালোকেও আহিবচোন এতিয়া এইফালে কৈলাশলৈ যায় কৈলাশ বুলি লিখা আছে বাবাৰ কৈলাশ যাত্ৰা বুলি লিখা আছে এইখিনিতে তাৰমানে মোচ খাই গৈছে যিহেতু বৰষুণ বতৰ আৰু বহুত দিনতে লিখা গৈছে সেইটো কাৰণে মোচা গৈছে আৰু এইফালেও এভাগ আছে মন্দিৰ য'ত বাবা আছে গণেশ আছে ইয়াত ধুনীয়াকৈ চাকি জ্বলাই আপোনালোকে ওপৰত আপোনালোকে তাত সেৱা কৰিব লাগিব তলত চাকি জ্বলাই ওপৰত চাকি জ্বলাব দিয়া হোৱা নাই আৰু বহুতো ৰাইজ আহিছে দেখিছে আপোনালোকে তাতে চবেই সেৱা সৎকাৰ কৰিছে ইমান ধুনীয়াকৈ প্ৰতিমূৰ্তিবিলাক মানে অংকন কৰা আছে দেখিছে শিৱ বাবা আছে গণেশ বাবা আছে পাৰ্বতী আছে এয়া বাবাৰে মানে প্ৰতিটো ৰূপ ইয়াতে অংকন কৰা আছে ইমান ধুনীয়াকৈ আছে মানে সঁচাকৈ চাই থাকিবৰ মন যায় প্ৰতিচটা শিলতে আচলতে বাবাৰ ফটো অংকন কৰা হৈ আছে আৰু মহত্ব নথকা নহয় এতিয়া আমি ওপৰলৈ গৈ আছোঁ এইটো ছাইড কৈলাশলৈ যোৱাৰ মানে যিটো পথ তালৈ গৈ আছোঁ ইয়াত আছে মানে বাবা আৰু পাৰ্বতী আছে ইয়াতো আপোনালোকে চাকি ধূপ জ্বলাই সেৱা কৰিব পাৰে ইয়াত তলৰ ভাগ বহুত মানে খাৰা হৈ আছে জেগাখিনি খাৰাকৈ চিৰিবিলাক বনোৱা হৈ আছে আৰু ইয়াতো দেখিব আপুনি মানে শিলবিলাকত বাবাৰ ফটোৱে অংকন কৰা হৈ আছে চবফালে আপোনালোকে যিফালে চাই সেইফালে আপোনালোকে দেখিব বাবাৰ ফটো অংকন কৰা হৈ আছে আৰু ইমান ধুনীয়াকৈ অংকন কৰিছে চাওকচোন আৰু এয়া যে দেখিছে চিৰিকেইটা সেইফালৰ পৰা মানুহ গৈ ইফালে ওপৰলৈ শিলটো দেখিছেনে ডাঙৰ শিলটো তালৈ যাব পাৰে এতিয়া আমি তালৈ গৈ আছোঁ ইয়াত দেখিছে শিলৰ মাজেদি মানে ৰাস্তা বনাই দিছে ধুনীয়াকৈ আৰু এতিয়া আমি এফালেদি গৈ আছোঁ ওপৰৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ চাবচোন বহুত ধুনীয়া এটা পৰিৱেশ আমি এতিয়া গৈ আছোঁ শিলৰ চেপে চেপে এয়া আমি ওপৰ পালোহি দেখিছে মানুহবোৰে একদম ডাঙৰ শিলটোৰ ওপৰত গৈছে আৰু আমি যে আহিছিলোঁ এইফালেদি আহিছিলোঁ ওপৰলৈ আৰু এইফালেদি আহি আগতে শিলেদি জাপ মাৰি মানে পাৰ হ'ব লগা আছিলে এতিয়া দেখিছে ধুনীয়াকৈ খটখটি বনাই দিছে ধুনীয়াকৈ ঢালাই দি বনাই দিছে মানে পাৰ হ'ব পৰাকৈ ইমান ধুনীয়াকৈ সুবিধা কৰি দিছে এয়া দেখিছে শিলৰ মাজেদি কি ধুনীয়াকৈ বনাই দিছে মানুহ যাব পৰাকৈ আগতে কিন্তু তেনেকুৱা নাছিলে দেই আগতে মানে ইটো শিলৰ পৰা সিটো শিললৈ জঁপিয়াই পাৰ হ'ব লাগিছিলে আৰু ইমান ডাঙৰ শিল মোৰ কিন্তু ওপৰলৈ যোৱা সাহস নহ'ল দেই মই ইমানখিনিতে ৰখি গ'লোঁ ইফালে মানে মানুহজন আৰু ছোৱালীজনী গৈ ওপৰ পালেগৈ মোৰ কিন্তু যাব মানে বহুত ভয় লাগিলে আৰু ইয়াত তলতো মানুহ বহি আছে আৰু ইফালেও শিলত দেখিছে আপোনালোকে মানুহ বহি আছে একেবাৰে তলত মানে যোনে যোনফালে যাব পাৰে সেইফালে গৈছে মোৰ কিন্তু যাব সাহস হোৱা নাই আৰু ইয়াত দেখিছে মানুহবোৰ একদম ওপৰৰ ভাগলৈকে গৈছে মই তলতে বহি অলপ ভিডিঅ' কৰি আছোঁ আৰু ইয়াত ছাইডৰ ফালে চাওক দৃশ্যটো ইমান ধুনীয়া এটা মানে পৰিৱেশ ওপৰৰ পৰা গোটেই পথাৰবোৰ দিছে পানীয়ে পৰিপূৰ্ণ হৈ আছে যিহেতু বানপানী সোমাইছে আমাৰ এইফালে পথাৰবোৰত একেবাৰে পানী পূৰা মানে ভৰ হৈ আছে ইয়াত দেখিছে ইমান ধুনীয়া এটা পৰিৱেশ গোটেই পথাৰবোৰ দেখা পায় আচলতে ওপৰত উঠিলে আৰু যিটো ডাঙৰ শিল সেইটোত উঠিলেতো আৰু বহুতখিনি দেখা পোৱা যায় মই যিহেতু ইফালে যাব নোৱাৰিলোঁ আপোনালোকক এইখিনিকে দেখুৱালোঁ এতিয়া আমি তললৈ বুলি নামিব ওলাইছোঁ আৰু দেখিছেনে আমাক কেনেকৈ নামিছে গুণগুণ আৰু দেউতাক মোৰ কিন্তু নামিবলৈ বহুত কষ্ট হৈছিলে ভয় লাগিছিলে ক'ৰবাত পৰি যাম বুলি পেলাই আৰু এইফালে আহি দেখিলোঁ এসোপামান বান্দৰ আছে তেওঁলোকক খোৱা বস্তু কিবা কিবি দিয়া আছে পূজাৰীকেইজনে নকুণ্ডলা দিছে কল দিছে সিহঁতেও ধুনীয়াকৈ খাব আহিছে আৰু মানুহ গ'লে কিন্তু আঁতৰি যায় মানুহখিনি যেতিয়া আঁতৰি যায় তেওঁলোকে আকৌ ধুনীয়াকৈ গলি গলি খাব মানে আৰম্ভ কৰি দিয়া দেখিছে ইফালে আমাৰ গুণগুণে পপকৰ্ণ খাই আছিলে আৰু তাই জীৱ জন্তু এনেও বহুত ভাল পায় খুৱাই ভাল পায় সেইটো কাৰণে হাতত থকা পপকৰ্ণখিনিকে সিহঁতৰ ফালে দলি মাৰি দিছে আৰু দেখিছে ধুনীয়াকৈ বুটলি বুটলি খাই আছে
ইমান ধুনীয়া এটা দৃশ্য আপোনালোকক মানে দেখুৱাইছোঁ। আপোনালোকে কেনেকুৱা পাইছে বাৰু কমেণ্ট এটা কৰি জনাবচোন। আৰু ইমান ধুনীয়া মানে চবফালে সেউজীয়া পাহাৰ, গছ গছনি, ইমান ধুনীয়া এটা পৰিৱেশ। আপোনালোকে আহিবচোন এই মন্দিৰ ভাগলৈ যোনে যোনে অহা নাই। আৰু কোনে কোনে আহিছে মোক কমেণ্ট এটা কৰিব নাপাহৰিব দেই। এতিয়া আমি আকৌ আন এটা ফালে আহিলোঁ। এইফালেও মন্দিৰ আছে, কি কি আছে আমি এইফালে অলপমান চাবৰ কাৰণে আহিলোঁ। ব'লকচোন আকৌ ওপৰৰ ফালে যাওঁ। ওপৰৰ পৰা আহিলোঁ আৰু এতিয়া তললৈ নামি গৈ আছোঁ। বহুত ভাগৰ লাগিছে, সেইখিনি ৰখিছোঁ। আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ আৰু আগলৈ লগ পাম বেলেগ এটা ভিডিঅ'ত। বাই বাই।